सफलता एक चुनौती है, इसे स्वीकार करो। क्या कमी रह गई देखो और सुधार करो। कुछ किए बिना ही जय जयकार नहीं होती। कोशिश करने वालों को कभी हार नहीं होती। हेलो दोस्तों, जो सपने देखने की हिम्मत रखती है वो पूरी दुनिया जीत सकते हैं। हेलो ভিউৱাৰ্ছ, আজি এনেকুৱা এজন ব্যক্তিৰ মোটিভেশ্যনেল ষ্টৰী এটা ব্যাখ্যা কৰিম, যিটো মনোযোগেৰে শুনিলে আজিৰ পৰা আপোনাৰ জীৱনৰ নেগেটিভ থিংকিং পৰিৱৰ্তন হ'ব। হেল্ল' দোস্ত, পৃথিৱীত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ঠিক তেনেকুৱা স্কুলীয়া আৰু কলেজীয়া জীৱন থমকি ৰোৱা নাছিল। তেখেতৰ জীৱনৰ আটাইতকৈ ইণ্টাৰেষ্টিং কাহিনীটো স্কুলীয়া জীৱনতে ঘটিছিল। 13 বছৰ বয়সত এদিনাখন দেউতাই ঘৰত থকা ইউজ কৰা পুৰণা টি শ্বাৰ্টটো দেখুৱাইছিল আৰু কৈছিল, বাবা এইটোৰ দাম কিমান হ'ব? উত্তৰত কৈছিল, খুব বেছি $1। দেউতাই ক'লে, বাবা তুমি এইটো $2 বিক্ৰী কৰি দেখুওৱা মোক। মাইকেলে ভাবিলে কেনেকৈ বেচিব পাৰোঁ, কিন্তু সি এবাৰো নেভাবিলে মই বেচিব নোৱাৰোঁ। অৰ্থাৎ নেগেটিভ থিংকিং নকৰি পজিটিভ দিশত ফ'কাছ কৰিলে আৰু টি শ্বাৰ্টটো ভালকৈ ৱাশ্ব কৰি আইৰণ নথকাৰ বাবে পুৰণা কাপোৰৰ তলত ভাজ কৰি ৰাতিটো থৈ দিলে আৰু ৰাতিপুৱা উঠি ওচৰৰ ৰেলৱে ষ্টেচনত গৈ টি শ্বাৰ্টটো বিক্ৰী কৰাৰ বাবে যত্ন কৰিলে। কিন্তু ভিউৱাৰ্ছ চাওকচোন, পুৰণা তাৰোপৰি ডবল মূল্যত কোনে কিনিব টি শ্বাৰ্টটো? সি 1 ঘণ্টা 2 ঘণ্টা নহয়, গোটেই দিনটো ধৈৰ্য সহকাৰে কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত আবেলিমানত গৈ $2 বিক্ৰী কৰি আনন্দ মনেৰে ঘৰলৈ উভতে আৰু দেউতাকে কয়, শাবাছ বেটা, ৱেল ডান, ভেৰি গুড। এসপ্তাহমান পিছত দেউতাই পুনৰ ছেম টি শ্বাৰ্ট এটা দিয়ে আৰু কয়, এইবাৰ $20 বিক্ৰী কৰি দেখুওৱা মোক। সি অলপ আচৰিত হয়, কাৰণ $1 বস্তু $20 বেচিব লাগিব। দেউতাই ক'লে, ডণ্ট ৱৰি, ট্ৰাই কৰা। সি চিৰিয়াছলি ভাবিলে, কি কৰিলে এইটো $20 চেল হ'ব। সি দিমাগ লগালে আৰু মিকি মাউচৰ ষ্টিকাৰ এটা লগাই চহৰৰ ধনী ব্যক্তিৰ ল'ৰা ছোৱালী পঢ়া স্কুল এটাৰ সন্মুখত গৈ মিকি মাউচ প্ৰিণ্টেড ভাল টি শ্বাৰ্ট বুলি চিঞৰি থাকিল। আৰু কিছু সময় পৰিশ্ৰম কৰাৰ পিছত হঠাৎ শিশু এটাই টি শ্বাৰ্টটো পচন্দ কৰে আৰু দেউতাই $20 দি কিনি লয় আৰু $5 তাক টিপছ দিয়ে। যথেষ্ট আনন্দিত মনেৰে ঘৰ উভতেহি আৰু দেউতাকে তাক এগেইন ৱেল ডান বুলি কয় আৰু দেউতাই যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰে। এসপ্তাহমান পিছত দেউতাই আকৌ ছেম টি শ্বাৰ্ট এটা দিয়ে আৰু কয়, এইবাৰ এইটো $200 বিক্ৰী কৰি দেখুওৱা মোক। মাইকেল জৰ্ডানে একো নক'লে, কাৰণ তাৰ কনফিডেন্স লেভেল বাঢ়ি গৈছিল, বাৰে বাৰে সফল হৈ গৈ আছিল, যাৰ বাবে সি একো নেগেটিভ থিংকিং ব্ৰেইনলৈ অনা নাছিল। কিন্তু এইবাৰ ডাঙৰকৈ চিন্তা কৰিব লাগিব বুলি ভাবি সি কেইদিনমান সময় লৈছিল, কাৰণ $1 বস্তু $200 বেচিব লাগিব। সি প্লেনিং কৰি আছিল। হঠাৎ খবৰ পালে চহৰত সেই সময়ৰ হলিউডৰ ডাঙৰ এক্ট্ৰেছ ফাৰাহ ফচিত আহিছে। সি চহৰলৈ গ'ল। তাৰ এটাই লক্ষ্য, এক্ট্ৰেছক কেনেকৈ লগ ধৰিব পৰা যায়। অৱশেষত সি ডিফেন্স বেৰিকেডিং, পাব্লিক গেডাৰিং, মিডিয়া আদি সকলো পাৰ হৈ লগ ধৰিলে এক্ট্ৰেছক আৰু বাৰে বাৰে ৰিকুৱেষ্ট কৰিলে টি শ্বাৰ্টত এটা অটোগ্ৰাফ লোৱাৰ বাবে। ইমানকৈ ৰিকুৱেষ্ট কৰাৰ বাবে এক্ট্ৰেছে তাৰ টি শ্বাৰ্টত অটোগ্ৰাফ এটা দি দিলে আৰু পিছদিনা সি মাৰ্কেটত ওলালে আৰু ধুনীয়াকৈ এডভাৰটাইজ কৰিলে আৰু কিছু সময় পিছত গ্ৰাহকৰ ভিৰ লাগি গ'ল টি শ্বাৰ্ট নিলামীৰ বাবে। এক্ট্ৰেছ প্ৰেমী বিভিন্ন গ্ৰাহকে বিভিন্ন দাম ক'লে আৰু অৱশেষত ধনী মানুহ এজনে $2000 দি টি শ্বাৰ্টটো কিনি ল'লে।
অতিশয় আনন্দিত মনেৰে মাইকেলে $2000 লৈ ঘৰলৈ উভতে আৰু গোটেই কাহিনী দেউতাই শুনি কান্দি দিয়ে। দেউতাই সুধিলে, তুমি যে এনেকৈ টি চাৰ্ট বিক্ৰী কৰিলা, কি শিকিলা ইয়াৰ পৰা? উত্তৰত সি ক'লে, হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে, অৰ্থাৎ ইচ্ছা থাকিলে উপায় ওলায়। দেউতাই ক'লে, একজেক্টলি, মই তোমাক এইটো শিকাব খুজিছিলোঁ। জীৱনত ডাঙৰ সফলতা বিচাৰিলে এইটো মেণ্টেলিটি তৈয়াৰ কৰিবই লাগিব। আমি যদি টি চাৰ্ট এটাৰ মূল্য ইমান বঢ়াব পাৰোঁ, তেন্তে আমাৰ মূল্য কিয় বঢ়াব নোৱাৰিম? আমি মানুহ, জ্ঞান বুদ্ধি শিক্ষা আছে আমাৰ। মাইকেল জৰ্ডানৰ জীৱন কাহিনীয়ে লাখ লাখ মানুহৰ প্ৰেৰণাৰ স্ৰোত হৈছে পৃথিৱীত, আৰু তেখেত পৃথিৱীৰ প্ৰথমজন খেলুৱৈ যিজন আৰবপতি। বাস্কেটবল লিজেণ্ড মাইকেল জৰ্ডানে 6 বাৰ NBA চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিছে আৰু 6 বাৰ NBA ফাইনেলত মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে এৱাৰ্ড লাভ কৰিছে। ইয়াৰ উপৰিও 14 বাৰ NBA অল ষ্টাৰ হৈছে। পেন আমেৰিকান গেমছত 1983 চনত গোল্ড মেডেল অৰ্জন কৰিছে। আৰু অলিম্পিক গেমছ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া আমি নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা পাওঁ। থেংক ইউ।